হেল্ল' ইণ্টাৰনেট, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। পোনপ্ৰথমে মই ধন্যবাদ জনাই লৈছোঁ যিসকলে ষ্টৰিটো শ্বেয়াৰ কৰিছিলে। মোক মেছেজ দি আছে দুই এজনে, মই সকলোকে ৰিপ্লাই কৰিব পৰা নাই, তাৰ বাবে মই দুখিত। আশা কৰিছোঁ সোনকালে আমি আকৌ কথা পাতিম। তাৰ আগতে আজি এটা ভাল খবৰ আছে। আজি এগৰাকী মই প্ৰ' মানুহক লৈ আহিছোঁ। তেখেত লেখা মেলাৰ লগত বহুত আগৰ পৰাই জড়িত আৰু মোক বহুতে কমপ্লেইন কৰি আছিলে যে মোৰ পঢ়াটো ঠিক হোৱা নাই। তো মই ভাবিলোঁ আজি প্ৰ' মানুহ এগৰাকী মাতি তেখেতৰ দৰে ষ্টৰিটো পঢ়াওঁ আৰু তাত যিখিনি মেইল ভইচ আছে সেইখিনি মই দি দিম। তো মই আশা কৰিছোঁ আপোনালোকে ভাল পাব। আজি প্ৰথমবাৰ তেনেকৈ ট্ৰাই কৰিবলৈ গৈছোঁ মই। আৰু আজি আমাৰ ষ্টৰিটো পঠিয়াইছে অনন্যাই পঠিওৱা ষ্টৰিটোৰ নাম হৈছে ভাল পাওঁ তোমাক। আৰু তেখেতে পঠিয়াইছে, তেওঁ হয়তো দি দিয়া নাই, ক'ৰ পৰা পঠিয়াইছে। তেওঁ 29/5/2021 পঠিয়াইছিলে, মানে যথেষ্ট দিন হৈ গ'ল। দায়দোষ নধৰিব অনন্যা, অৱশেষত আমি ষ্টৰিটো পঢ়িবলৈ লৈছোঁ আৰু আশা কৰিছোঁ তুমি ভাল পাবা আৰু আগলৈও এনেকুৱা ষ্টৰি পঠিয়াই থাকিবা। ঠিক আছে, তেতিয়াহ'লে আজি আমি ষ্টৰিটো আৰম্ভ কৰোঁ। আগষ্ট মাহৰ এটি ৰ'দোজ্জ্বল পুৱা আন দিনাতকৈ নপুৰ আজি অলপ সোনকালে সাৰ পালে। অফিচো বন্ধ, কাৰণ আজি দেওবাৰ। একাপ চাহেৰে দিনটোৰ আৰম্ভণি কৰিলে যদিও আজি একো কামতে তাইৰ মন নবহিল। বতৰটো ডাৱৰীয়া, হয়তো বৰষুণে জাক আহিব। কিবা এটা খাই অফিচৰ কাম অলপ আছে, সেইখিনি কৰি ল'লে তাই। বাহিৰত কিনকিনীয়া বৰষুণ। বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব, অভিমানী প্ৰতি খোজে নিয়ৰ কণা হৰাব। প্ৰিয় গানটো গুণগুণাই ৰুমৰ পৰা তাই ওলাই আহিল। গধূলিৰ চাহকাপ হাতত লৈ বাৰাণ্ডাৰ চকীখনতে বহি ল'লে নপুৰ। গাখীৰ চাহ তাই বৰ প্ৰিয়। মনটো ভাল লাগক বুলি গান দুটামান শুনো বুলি মোবাইলটো হাতত তুলি ল'লে তাই। হঠাৎ তাইৰ চকু পৰিল এখন ধুনীয়া ফটোত। স্মৃতিবোৰ সজীৱ হৈ উঠিল তাইৰ মানসপটত। স্মৃতিৰ গহ্বৰত সোণালী আখৰেৰে জিলিকি থকা কলেজীয়া দিনৰ কথাবোৰ তাইৰ চকুৰ আগত ভাহি আহিল। তেওঁৰ নাম নিয়ৰ বৰুৱা। কলেজত NB বুলিও পৰিচিত সি। খুব ধুনীয়াকৈ গীটাৰ বজায় আৰু গান গায় সি। পঢ়াটো ভাল। বেৰিয়া দাঁতেৰে আৰু গালত পৰা ডিম্পলটোৰে তাৰ হাঁহিটো খুবেই মৰম লগা। এদিন ডিপাৰ্টমেণ্ট ফ্ৰেছাৰ্ছত নপুৰে তাক প্ৰথম লগ পাইছিল। কিবা এটা ভাল লাগিছিল কথা পাতি তাইৰ। তাৰ ব্যক্তিত্বই তাইক বাৰুকৈ আকৰ্ষিত কৰিছিল। হয়তো সেইদিনাৰ পৰাই তাই নিয়ৰৰ প্ৰেমত পৰিছিল। লাহে লাহে তাইৰ ভাল লগাবোৰ ভাল পোৱালৈ পৰিৱৰ্তন হৈছিল। তেনেকৈ সিহঁতৰ মাজৰ বন্ধুত্বৰ শিকলিডাল গাঢ় হৈ পৰিছিল। কিন্তু নপুৰে কেতিয়াও তাইৰ একপক্ষীয় প্ৰেমৰ কথা নিয়ৰক জানিবলৈ দিয়া নাছিল। এনেকৈয়ে সুখী আছিল তাই, কাৰণ নিয়ৰক তাই কেতিয়াও হেৰুৱাব বিচৰা নাছিল। এনেদৰেই সযতনে ভাল পোৱাবোৰ ভাল লগাবোৰ সামৰি ৰাখিছিল তাইৰ হৃদয়ৰ নিৰ্ভীত কোণত আলফুলে মৰমেৰে। সময়বোৰ পাখি লগা কাঁড়ৰ দৰে। চাওঁতে চাওঁতে আজি 4 বছৰ পাৰ হ'ল। সময়ৰ তাগিদাত দুয়ো নিজৰ নিজৰ কৰ্মক্ষেত্ৰত ব্যস্ত এতিয়া। ব্যস্ত জীৱনৰ কোলাহলত ক'ৰবাত যেন হেৰাই যাবলৈ ধৰিছে সিহঁতৰ মাজৰ গাঢ় সম্পৰ্কবোৰ। কলেজীয়া স্মৃতিবোৰ তাইৰ চকুৰ আগত ভাহি অহাত তাই মিচিকিয়াই হাঁহিলে। টিং! মেছেজৰ ৰিংটনৰ শব্দত হঠাৎ তাই চক খাই উঠিল। বিচনাৰ পৰা মোবাইলটো তুলি চাই দেখে স্ক্ৰীণত নিয়ৰ বৰুৱাৰ মেছেজ। ভাল লাগি গ'ল তাইৰ মনটো মেছেজটো দেখি। হেই মিছ নুপুৰ, ভালে আছা? চিনি পাইছা নিশ্চয়, মই নিয়ৰ। মিঠা হাঁহি এটি বিয়পি পৰিল নপুৰৰ ওঠত। মই ভালে আছোঁ। তুমি বৰ্তমান ক'ত আছা?
আকৌ ঘূৰি আহিছে সেই সোণোৱালী দিনবোৰ। দিন বাগৰাৰ লগে লগে এনেদৰেই সিহঁতৰ বন্ধুত্বৰ আৰু বিশ্বাসৰ শিকলিডাল আগৰ দৰে গাঢ় হৈ পৰিল। দিনটোৰ হাজাৰ ব্যস্ততাৰ মাজতো দুয়োৰে খবৰ ল'বলৈ কিন্তু কেতিয়াও নাপাহৰে। বৰ ভাল লগা হৈ পৰিল দিনবোৰ। আজি ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখ, নপুৰৰ জন্মদিন। পুৱা 9 বাজিল, কিন্তু এতিয়ালৈকে দেখোন নিয়ৰে না কল কৰিছে না মেছেজ। অলপ হ'লেও চিন্তিত হ'ল তাই। হঠাৎ তাইৰ চিন্তাৰ জ্যোতি পেলাই বাজি উঠিল মোবাইলটো। নিয়ৰ বৰুৱাৰ নামটো দেখাৰ লগে লগে তাই ৰিচিভ কৰিলে ফোনটো। হেল্ল'। হেল্ল', মই ক'ত আছোঁ নুসুধা? অলপ আগতে আহি ঘৰ পালোহি। কি? মানে তুমি এতিয়া গুৱাহাটীত? আনন্দত চিঞৰি উঠিল তাই। এবাৰ লগ কৰিব পাৰিবা মোক? ক'ত লগ হ'ব তাক সুধি তাই যাবলৈ ৰেডি হ'ল। বিশ্বাস কৰিব পৰা নাই যে তাই নিয়ৰক লগ কৰিবলৈ গৈ আছে। তাতে আজি তাইৰ জন্মদিন। আজি ইমান দিনৰ পাছত সি ঘূৰি আহিছে বোম্বাইৰ পৰা। লাজতে ৰঙা পৰা গাল দুখনি আইনাত দেখি তাইৰ আৰু লাজ লাগিল। মেলা চুলিৰে কাটা নীলা ৰঙৰ কাপোৰটো আৰু তাত নীলা জিন্সটো পিন্ধি ওলাই গ'ল তাই সেই বিশেষ মানুহজনক লগ পোৱাৰ আশাৰে। মুখৰ ভিতৰতে কৈ উঠিল তাই, মিছ ইউ। বহুত কথাই ক'বলৈ আছে তোমাক নিয়ৰ। হৃদয়ৰ নিৰ্ভীত কোণত সযতনে সাঁচি ৰখা সকলোবোৰ কথাই তোমাক ক'ম আজি। কেতিয়ানো আহি গন্তব্যস্থান পালেহি গমেই নাপালে তাই। হেপী বাৰ্থডে মিছ নুপুৰ। হঠাৎ নিয়ৰৰ মাতত তাই ভাৱনাৰ পৃথিৱীৰ পৰা আঁতৰি পিছলৈ ঘূৰি চাই দেখে সেয়া আছিল তাইৰ বাবে কল্পনাতীত। ফুলৰ থোপা হাতত লৈ পিছফালে দেখোন নিয়ৰ। আনন্দৰ চকুপানী বৈ আহিল তাইৰ। নুপুৰ, I want to say something. I want to spend my life forever with you. I love you more than anything in this world, and I promise to love you unconditionally till my last breath. Will you marry me, Nupur? আৰু ইয়াতে আমাৰ ষ্টৰিটো আজি শেষ হৈছে। পাপৰি বৰা ধন্যবাদ, যিয়ে বৰ্তমান পঢ়ি আছিলে, আৰু আশা কৰিছোঁ আমি আগলৈ কেনেকৈ পঢ়িব পাৰিম। আৰু ষ্টৰিটো পঠিওৱাৰ কাৰণে ধন্যবাদ অনন্যা। আশা কৰিছোঁ আপুনি আগলৈ এনেকৈ ষ্টৰিজ পঠিয়াই থাকিব। আৰু যিসকলে লেট নাইট ষ্টৰিজৰ কাৰণে নিজৰ কিবা ষ্টৰি পঠিয়াবলৈ বিচাৰিছে, মই তলত মোৰ ইমেইলটো দিয়া আছে ডেছক্ৰিপশ্যনত, তাৰপৰা আপোনালোকে তাত গৈ পিনি মোক মেইল কৰিব পাৰে। ঠিক আছে, তেতিয়াহ'লে আজি এই প্ৰচেষ্টাটো কেনেকুৱা পালে আপোনালোকে জনাব। আৰু নতুন এটা ষ্টৰি সৈতে সোনকালে উভতি আহি আছোঁ। বাই বাই, শুভৰাত্ৰি।